हेलो एवरीवन আজি मैं कथा पातिम अर्श बा पाइल्स मेडिकल लैंग्वेजत जाक कय हेमोरइड्स। अर्श बा पाइल्स की किय হয় यार कारण की यार लक्षण की और यार घरुआ चिकित्सा की हब पारे। तो भिडिओटो स्किप नकरी लास्टলৈके चाই থাকিব। पाइल्स बा अर्श की पाइल्स बा अर्श दु धৰণৰ। এটা ब्लिडिंग पाइल्स য'ত পায়খানা কৰিলে পায়খানাৰ লগত ব্লাড যাব আৰু এটা নট ব্লিডিং পাইল্স য'ত পায়খানা কৰিলে পায়খানাৰ লগত ব্লাড নাযায়। পাইল্স বা অৰ্শ হ'লে কি লক্ষণ আহে? পাইল্স বা অৰ্শ হ'লে তাৰ পায়খানাৰ ৰাস্তাত বাহিৰত বা ভিতৰত ফুলি থাকিব, গুটি গুটি হৈ থাকিব, গুটি গুটি হৈ ওলাই থাকিব। পায়খানা কৰিবলৈ গ'লে তাৰ বহুত জ্বলা যন্ত্ৰণা, বহুত বিহাব, কষ্ট হ'ব। তার পায়খানা করিলে পায়খানার লগত ব্লাড যাব, ব্লাড ওলাব, এইবিলাক সিমটমস বা লক্ষণ আহে। পাইলস বা অর্শ কিয় হয় ইয়ার কারণ কি? পাইলস বা অর্শ ইয়ার বিশেষ কারণ কনস্টিপেশন বা অতিরিক্ত কঠিন পায়খানা হওয়া। অতিরিক্ত কঠিন পায়খানা কিয় হয়? কিয়নো আজিকালি মানুহে জালযুক্ত মছলাযুক্ত অয়েলিযুক্ত খাদ্য বেছিকৈ খাই থাকে, টাইম মতে খাদ্য নাখায়, যিমান খাদ্য খায় সিমান পানী নাখায়, গৰম খাদ্য খায়, খাদ্য বেছিকৈ খাই থাকে, একো কাম বন নকৰাকৈ গোটেই সময়ত শুই থাকে। ইয়াৰ ফলতো অভাৰ গেছ হ'ব পাৰে, কনষ্টিপেশ্যন হ'ব পাৰে, তাৰপিছত আকৌ পাইলছৰ লক্ষণ আহিব পাৰে। বা অতিৰিক্ত নিচা কৰিলেও এই পাইলছ আহিব পাৰে, বা লিভাৰৰ কিবা প্ৰব্লেম থাকিলেও পাইলছ হ'ব পাৰে। এতিয়া আমি কথা পাতিম অৰ্শ বা পাইলছ ইয়াৰ পৰা কেনেকৈ বাচি থাকিব পাৰি, কেনেকৈ হাত সাৰি থাকিব পাৰি, ইয়াৰ ঘৰুৱা চিকিৎসা কি হ'ব পাৰে। ফাৰ্ষ্টতেই বিশেষ এটা কথা যে কনষ্টিপেশ্যন বা অতিৰিক্ত কঠিন পায়খানা দূৰ কৰিব লাগিব। এতিয়া আমি অতিৰিক্ত কঠিন পায়খানা কেনেকৈ দূৰ কৰিম? ফাৰ্ষ্টতেই পানী বেছিকৈ খাব লাগিব। এদিনত কমপক্ষে হ'লেও 15 গ্লাছ পানী খাব লাগিব। টাইম মতে খাদ্য খাব লাগিব, খাদ্যতকৈ বেছি পানী খাব লাগিব। অতিৰিক্ত উত্তেজক মছলাযুক্ত অয়েলিযুক্ত খাদ্য খাব নোৱাৰিব। ৰেগুলাৰ ৰাতিপুৱা পায়খানা কৰাৰ অভ্যাস কৰিব লাগিব। মৰ্নিং টাইমত বা ইভিনিং টাইমত ৰেগুলাৰ এক্সাৰচাইজ কৰাৰ অভ্যাস কৰিব লাগিব, খোজ কঢ়াৰ অভ্যাস কৰিব লাগিব। পায়খানা ধৰিলে ইয়াক ধৰি নাৰাখিব, জলদি বাথৰুমত যাবগৈ। কিয়নো পায়খানা যদি ধৰি ৰাখে তেতিয়াহ'লে ইয়াৰ পায়খানাৰ পানী শুকাই গৈ কনষ্টিপেশ্যন হৈ যাব, পিছত আকৌ আপোনাৰ পাইলছৰ লক্ষণ আহি যাব। পায়খানা কৰি পায়খানাৰ ৰাস্তা ভালদৰে ধুই দিব, টয়লেট পেপাৰেৰে লাহে লাহে মুচি দিব। গাখীৰ, মাখন, ঘি প্ৰভৃতি খাদ্য অলপ অলপ খাব পাৰিব। আৰু পাইলছ থকা পেচেণ্টে পায়খানাৰ ৰাস্তা ঠাণ্ডা পানী দি ভালদৰে ধুই তাৰপিছত মেৰব্ৰমিন 2% লোচন লগাব পাৰিব। তাৰপিছত আকৌ বেলেগ মলম লগালে ভাল ফল পোৱা যায়। উবু হৈ বহি থাকিব নোৱাৰিব, ৰাতি জাগি থাকিব নোৱাৰিব, পেচাবৰ বা পায়খানাৰ ভেগ ধাৰণ কৰি বহি থাকিব নোৱাৰিব, আৰু উপবাস কৰিব নোৱাৰিব, এইবিলাক কৰিব নোৱাৰিব। পাইলছৰ পৰা হাত সাৰি থাকিবলৈ এই ঘৰুৱা পদ্ধতি মানি চলিলে সহজেই পাইলছৰ পৰা হাত সাৰি থাকিব পাৰিব। তো মোৰ লাষ্টলৈকে মোৰ ভিডিঅ' চোৱাৰ কাৰণে থেংক ইউ। আৰু যদি মোৰ ভিডিঅ'টো ভাল লাগে তেতিয়া মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোৰ চেনেলৰ লগতে থাকক। থেংক ইউ।